Hi friends, আজি মই আহিছো মৃত্যুঞ্জয় মন্দিৰলৈ আৰু ইটো আছে নগাঁও ভেৰভেৰি বৰহামপুৰত। তেন্তে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ধূপচাকি কিনি ললো জ্বলাবৰ কাৰণে আৰু এই প্লেটখনৰ দাম লৈছে 150 টকা। ইয়াতে চেণ্ডেলযোৰ খুলি থলো আৰু এতিয়া আমি চাকি জ্বলাম আৰু বাহিৰতে খুব সুন্দৰকৈ ব্যৱস্থা আছে চাকি জ্বলোৱাৰ। ভিতৰত সেই সুবিধাটো নাই, সেইটো কাৰণে আমি বাহিৰতে চাকি জ্বলাই ল'ম। চাকি জ্বলাই ললো আৰু এতিয়া আমি ভিতৰলৈ গৈ আছো আৰু এইবিলাক মকুৱা ফুলৰ গছ হয়। বহুত দিনৰ পৰা ভাবি আছিলো আহিম বুলি এই মন্দিৰটোলৈ, কিন্তু অহা হোৱা নাছিলে। আজি ফাইনেলি এই মন্দিৰটোলৈ আহিছো আৰু বহুত ভাল লাগিছে আহি কিনে। আৰু আমাৰ ঘৰৰ পৰা ওলাওঁতে দেৰি হ'ল, সেইকাৰণে আমি 4:30 বজাত আহি পালো আৰু এতিয়া ভিতৰলৈ গৈ আছো। ভিতৰৰ পূজাখিনি দেখুওৱা নহ'ল কাৰণ গধূলি সময়ত আৰতি হয় আৰু আৰতিৰ সময়ত ভিডিঅ' কৰিব নিদিয়ে, কেমেৰা এলাউড নাই। আৰু আমি সেয়া কৰি ল'লো, আৰতি হৈ গ'ল আৰু এতিয়া আমি মন্দিৰটোৰ চাৰিওফালে 3বাৰ পৰিক্ৰমা কৰিম। খুব সুন্দৰকৈ বাহিৰত ঠাণ্ডা হাৱা মাৰি আছে আৰু ভগৱানৰ ওচৰত ইটোৱে কামনা থাকিল যে সকলো পৰিয়ালকে ভালে কুশলে ৰাখক। এই লিংগটো 126 ফুট ওখ আৰু সঁচাকৈ বহুত ডাঙৰ শিৱলিংগ হয়। আন্ধাৰ হোৱাৰ বাবে আপোনালোকক ভালদৰে দেখুৱাব নোৱাৰিলো, বেয়া নাপাব আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। আজি বহুতেই ভাল লাগিছে আৰু আপোনালোকেও আহিব, আপোনালোকৰ মনবিলাকো ভাল লাগিব। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। বাই বাই।